খিলাজাৰী মৌজাত সীমা সমজোৱাৰ নামত লাটমণ্ডলৰ ভুৱা প্ৰতিবেদন দাখিল। যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লৈ মাটি কামৰ বাবে কোনো ধৰণৰ কষ্ট নোপোৱাকৈ সমস্যা সমাধানৰ কথাৰে প্ৰতিশ্ৰুতিৰে সাধাৰণ জনতাক সকাহ দিয়াৰ প্ৰয়াস কৰিছে, তেনে সময়ত বৰপেটা জিলাৰ খিলাজাৰী মৌজাৰ অন্তৰ্গত গড়েমাৰী পথাৰৰ 55, 90, 91, 92, 152 ম্যাদী পট্টাৰ 236, 240, 243, 333, 335, 336 ডাক নম্বৰৰ মাটিৰ সীমা সমজোৱাৰ নামত স্থানীয় লাটমণ্ডলে ভুৱা প্ৰতিবেদন দাখিল কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। জানিব পৰা মতে, খিলাজাৰী মৌজাৰ গড়েমাৰী পথাৰৰ উক্ত পট্টা নম্বৰ আৰু ডাক নম্বৰৰ বংশানুক্ৰমৰ মুঠ 21 বিঘা যতীন্দ্ৰনাথ ঘোষৰ পিতৃৰ নামত এটা অংশত ছাদেৰ দেৱান নামৰ এগৰাকী ব্যক্তিয়ে দখল কৰি প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনা আঁচনিৰ ঘৰৰ কাম আৰম্ভ কৰে। ঘৰ বনোৱা সন্দৰ্ভত মাটিৰ উত্তৰাধিকাৰী যতীন্দ্ৰনাথ ঘোষে চক্ৰ বিষয়াৰ ওচৰত ঘোষৰ মাটিতেই ঘৰ বনোৱাৰ অভিযোগ দাখিল কৰিছিল। অভিযোগৰ ভিত্তিত চক্ৰ বিষয়াই BRC 36/2017/6/1/2023 তাৰিখৰ এক হুকুম মৰ্মে সীমা সমজাই নিদিয়ালৈ ঘৰৰ কাম বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰে। উল্লেখ্য যে বৰপেটা ৰাজচক্ৰ কাৰ্যালয়ৰ 40/22/13/2023 হুকুম মৰ্মে 31/3/2023 তাৰিখে লাটমণ্ডলে সীমা সমজাই দিয়াৰ বাবে যায়। কিন্তু সময়ৰ অভাৱ দেখুৱাৰ উপৰিও বিভিন্ন অজুহাত দেখুৱাই সীমা সমজাই নিদিয়াকৈ লাটমণ্ডলে দিলফুকাৰে গুচি যায়। পৰৱৰ্তী সময়ত বৰপেটা ৰাজচক্ৰ বিষয়াৰ লাটমণ্ডল দিলফুকাৰে যোৱা 15/5/2023 তাৰিখে গোপনভাৱে চক্ৰ বিষয়াৰ ওচৰত ভুৱা সীমা সমজাই দিয়াৰ ৰিপৰ্ট দাখিল কৰে বুলি বৰপেটা জিলাৰ উপায়ুক্তক দিয়া অভিযোগত উল্লেখ কৰে। চক্ৰ বিষয়াক ভুৱা প্ৰতিবেদন দাখিল দিয়া লাটমণ্ডল দিলফুকাৰৰ বিৰুদ্ধে বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। হাউলিৰ পৰা মনজিত দাসৰ ৰিপৰ্ট, নিউজ পাৱাৰ। মই শ্ৰী যতীন্দ্ৰনাথ ঘোষ, পিতা শ্ৰী স্বৰ্গীয় নিতাই ঘোষ। যোৱা 31/3/2023 তাৰিখে বৰপেটা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাটমণ্ডল দিলফুকাৰে সীমা সমজাই দিয়াৰ বাবে গৈছিল। কিন্তু তেখেতে সীমা সমজোৱা নোহোৱাকৈয়ে এটা প্ৰতিবেদন দাখিল কৰিলে। আৰু প্ৰতিবেদনত তেওঁ দাখিল কৰিছে কি, মোৰ অপজিট পাৰ্টি ছাদেক দেৱানে 333 নম্বৰ দাগৰ অংশ 2 বিঘা 2 কঠা 10 লেচা মাটিত তেওঁ নিজৰ মাটিত ঘৰ বনাই আছে বুলি প্ৰতিবেদন দাখিল কৰিলে। অৰ্থাৎ তেওঁ সীমা সমজোৱা সম্পূৰ্ণ নোহোৱাকৈ তেওঁ মোৰ অপজিট পাৰ্টি